নতুন প্ৰজন্মৰ যুৱক আমি যিবিলাক কথাবিলাক যিহেতু আমি অনুভৱ বা অনুধাৱন কৰিব পাৰোঁ, আমি কেতিয়াও কোনোদিন এই একাংশ স্বয়ম্ভূ নেতা তথা কোনোবা ৰাজনৈতিক নেতাৰ কথা বতৰাক আমি দেৱবাণী হিচাপে গ্ৰহণ কৰি সকলোবিলাক কথা চকুমুদি কাম কৰিব নোৱাৰোঁ। কোনোবা এটা ৰাজনৈতিক দলৰ স্বয়ম্ভূ নেতা হৈ অসমৰ সমাজ জীৱন তথা অসমীয়া খিলঞ্জীয়া ৰাইজক মানুহক বিপথে পৰিচালিত কৰিব এজন খিলঞ্জীয়া যুৱক হিচাপে, এজন জাতীয়তাবাদী যুৱক হিচাপে মই কমচে কম সেইখিনি মনে মনে চকুমুদা কুলিৰ দৰে বহি চাই থাকিব নোৱাৰোঁ। নমস্কাৰ। অসমৰ পৰিৱেশ আৰু পৰিস্থিতিবিলাকৰ কথা যদি আমি আলোচনা কৰিবলৈ যাওঁ, আচলতে মই নিজে হতভম্ব হৈ পৰিছোঁ যে মই কোনটো বিষয়ৰ ওপৰতনো ভিডিঅ'টো প্ৰস্তুত কৰিম। যিহেতুকে এটা ভিডিঅ'ত সকলোবিলাক বিষয়বস্তু আলোচনা কৰিব নোৱাৰি, কাৰণ ভিডিঅ'টো বহুত বেছি দীঘলৈ গুচি যাব। তাৰ কাৰণে এটা মাত্ৰ বিষয় আমি বাছি লৈছোঁ। বৰ্তমান সময়ত সকলোৱে জানে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ায়ো বৰ্তমান সময়ত এই বিষয়টোৰ কথা সামাজিক মাধ্যমৰ আগত নিজে কৈছে। এতিয়া কথাটো হ'ল যে অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো বিষয়, এই বিষয়টোক লৈ অসমৰ প্ৰত্যেকটো জনগোষ্ঠীৰ প্ৰত্যেকগৰাকী জনসাধাৰণ তথা খিলঞ্জীয়া ৰাইজে আহি ৰাজপথত প্ৰতিবাদ কৰিলে, বহুত চিঞৰ বাখৰ কৰিলে। এতিয়া আহোম জনগোষ্ঠীৰ এজন ল'ৰা হিচাপে মই নিজেও আহোম জনগোষ্ঠীৰ জনগোষ্ঠীকৰণ বা জনজাতিকৰণ বিচাৰি মই নিজেও ৰাজপথলৈ ওলাই অহা এজন ল'ৰা। সেইকাৰণে আজি আচলতে বহুতখিনি ক্ষোভ মনৰ মাজত লুকাই আছে, যিখিনি ক্ষোভ আজি মই কাৰো আগত প্ৰকাশ কৰিব পৰা নাই। সেইকাৰণে ভিডিঅ'টোৰ যোগেদি সমূহ অসমবাসী ৰাইজৰ ওচৰত এই কথাবিলাক, মনৰ কথাবিলাক আলোচনা কৰিবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনালোকে চাওক, বৰ্তমান সময়ত আমাৰ যিবিলাক পৰিৱেশ আৰু পৰিস্থিতি হৈ আছে, সকলোৱে খোলাখুলিকৈ ক'বলৈ গ'লে কেৱল মাত্ৰ নিজৰ লাভালাভ আৰু নিজৰ স্বাৰ্থ মুনাফা লাভৰ কাৰণে সকলোবিলাক কাম কাজ হৈ আছে। আপোনালোকে জানেনে, আমাৰ যি ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো বিষয় আছিলে, সেই বিষয়টোক একাংশ ৰাজনৈতিক বিষয়ববীয়াই, ৰাজনৈতিক নেতাই নিৰ্বাচনী প্ৰক্ৰিয়াৰ নিৰ্বাচনী প্ৰচাৰ হিচাপে তেওঁলোকে অলপ দিনৰ আগতে কিবা ভেলি কিবা কিবি বুলি কিছুমান আমাক টুপি পিন্ধাই আছিলে, বা অসমৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত অসমৰ প্ৰত্যেকটো জনগোষ্ঠীৰ প্ৰত্যেকগৰাকী খিলঞ্জীয়া জনসাধাৰণক টুপি পিন্ধাই আহিছিলে। আৰু যোৱাকালি মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা কথা স্পষ্ট ভাষাত কৈছে যে নিৰ্বাচনৰ পূৰ্বে কোনো জনজাতিকৰণ দিয়া নহ'ব, কাৰণ নিৰ্বাচনৰ পূৰ্বে এই বিষয়বিলাক আলোচনা হোৱা নাছিলে। এতিয়া কথাটো হ'ল যে আমাৰ ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াটোত আচলতে দুটা ৱে আছে। এটা যদি আমি পজিটিভলি চাবলৈ যাওঁ, আকৌ এটা নিগেটিভলিও আমি চাব পাৰোঁ। এতিয়া কথাটো হ'ল, মোৰ পজিটিভ নিগেটিভ মই আজিৰ এই ভিডিঅ'টোত নকওঁ, কিন্তু মই এটা কথা ক'ম, আজি মোৰ মনত যিখিনি ক্ষোভ আছে সেই ক্ষোভখিনিৰ কথা মই স্পষ্ট ৰূপত ক'ম। কোনোবা ডাঙৰ নেতা, কোনোবা মন্ত্ৰী MLA ৰোষত পৰিলেও মোৰ আপত্তি নাই, কাৰণ এই কথাকেইটা মই যিকেইটা ক্ষোভ লৈ আছোঁ, সেই ক্ষোভ মই ভাবোঁ অসমৰ জনসাধাৰণে লৈ আছে, কিন্তু তেওঁলোকে মন খুলি কথাখিনি ক'বলৈ পৰা নাই। আৰু আজি মই ভিডিঅ'টোৰ যোগেদি আপোনালোকক ক'ব বিচাৰিছোঁ, আলোচনা কৰিব বিচাৰিছোঁ যে আপোনালোকে চাওকচোন, বৰ্তমান সময়ত আমাৰ যে অলপ দিনৰ আগতে প্ৰত্যেকটো জনগোষ্ঠীৰ, প্ৰায় প্ৰত্যেকটো একাংশ জনগোষ্ঠীৰ, মই একাংশ শব্দটো ব্যৱহাৰ কৰিছোঁ, আপোনালোকে মন কৰিব, একাংশ জনগোষ্ঠীৰ একাংশ নেতাই বা জাতীয় সংগঠনৰ একাংশ নেতাই আজি কিছুদিনৰ পূৰ্বে আজি আমাৰ ৰাজনৈতিক মহলৰ কিছুমান নেতা, কিছুমান মন্ত্ৰীৰ ফটোত গাখীৰ ঢালি যেনেদৰে ধুৱাইছিলে, তেখেতক ভগৱান হিচাপে ভাবিছিলে, আজি সেই জনগোষ্ঠীয় নেতাবিলাক, আজি সেই জাতীয় সংগঠনৰ নেতাবিলাক ক'ত গ'ল, তাত আমাৰ প্ৰশ্ন আছে। তেওঁলোকে কি ক'ব, তেওঁলোকৰ আচলতে বৰ্তমান সময়ত ভাষ্যবিলাক কেনেকুৱা হ'ব, এই বিষয়টো বৰ্তমান সময়ত লক্ষণীয় এটা বিষয় হিচাপে আচলতে আমাৰ মনত এটা খুৰধুৰণি উঠি আছে। এতিয়া কথাটো হ'ল যে যিহেতুকে এই কথাকেইটা এইটো কাৰণে মই ক'ব বিচাৰিছোঁ যে যিহেতুকে মই নিজেও এটা জাতীয় সংগঠন কৰা ল'ৰা, আজি কিছুদিনৰ পূৰ্বে মই নিজেও সৰু এটা দায়িত্ব পালন কৰি আছিলোঁ, নেতৃত্ব বহন কৰি আছিলোঁ। আৰু বৰ্তমান সময়ত প্ৰত্যেকটো পৰিৱেশ পৰিস্থিতিৰ পৰা আমি বুজি পাইছোঁ, আমি অনুভৱ তথা অনুধাৱন কৰিব পাৰিছোঁ যে আজিৰ দিনত যিবিলাক জাতীয় সংগঠনেই হওক, জনগোষ্ঠীয় সংগঠনেই হওক, তেওঁলোকৰ যিকেইজন আচলতে উচ্চপদস্থ নেতৃত্বত থকা বা নেতৃত্ব বহন কৰি থকা বিষয়ববীয়া, সেইসকলে কোনো জাতীয় সংগঠনৰ নেতাই, কোনো জনগোষ্ঠীয় সংগঠনৰ নেতাই সমাজৰ কাৰণে, জাতীয় জীৱনৰ কাৰণে বা খিলঞ্জীয়া মানুহৰ কাৰণে কোনো একো কাম কৰা নাই। বৰ্তমান সময়ত আমাৰ দৃষ্টিগোচৰ হৈছে সেইখিনি কথা। তেওঁলোকে যদি কাম কৰিছে, জাতি মাটিৰ নাম লৈ কেৱল মাত্ৰ নিজৰ পকেট গৰম কৰিছে, কোনোবা নেতা, কোনোবা মন্ত্ৰীৰ স্বয়ম্ভূ কুকুৰ হৈ তেওঁলোকে এই আঙুলিৰ মূৰত নাচি আছে। কুকুৰ বুলি মই আচলতে মই কাকো ক'বলৈ বিচৰা নাই, একাংশ শব্দটো ব্যৱহাৰ কৰিছোঁ, মই কাকো নাম মেনশ্যন কৰি কোৱা নাই। আৰু এই কথাকেইটা সেইকেইজন মানুহৰে গাত লাগিব যিয়ে নেকি কাৰোবাৰ স্বয়ম্ভূ আচলতে
আঙুলিৰ মূৰত নচা পুতলাৰ দৰে কাম কৰি আছে। এতিয়া মই জানো মোৰ ভিডিঅ'ৰ কমেণ্টত বহুত কথা ক'ব, হয়তো মোৰ নেতৃত্ব বহন কৰি থকা সংগঠনৰে হওক বা অন্যান্য সংগঠনৰে হওক, জনগোষ্ঠীয় সংগঠনৰে হওক, নেতৃত্ব বহন কৰি থকা কোনোবা আজে বাজে কথা ক'বলৈ বহুত মানুহ আহিব, হয়তো মোৰ কোনোবা সতীৰ্থই কোনোবা আহি ক'বহি, পূৰ্বৰ সতীৰ্থ, কিন্তু আই ডোণ্ট কেয়াৰ। কিহৰ কাৰণে? মই কথাখিনি নিজে যেতিয়া সংগঠন কৰা ল'ৰা, মই জানো ভিতৰচোৱাত কেনেকুৱা ধৰণৰ কাম কাজ হয়, বা মই বুজি পাইছোঁ যে আচলতে কাম কাজবিলাক কেনেকুৱা ধৰণৰ বৰ্তমান সময়ত হৈ আছে। এতিয়া কোনোবা এটা ৰাজনৈতিক দলৰ স্বয়ম্ভূ নেতা হৈ অসমৰ সমাজ জীৱন তথা অসমীয়া খিলঞ্জীয়া ৰাইজক, মানুহক বিপথে পৰিচালিত কৰিব এজন খিলঞ্জীয়া যুৱক হিচাপে, এজন জাতীয়তাবাদী যুৱক হিচাপে মই কমচে কম সেইখিনি মনে মনে চকু মুদা কুলিৰ দৰে বহি চাই থাকিব নোৱাৰোঁ। ৰাজীৱ খদিয়া ডাঙৰীয়াই, গণশিল্পী ৰাজীৱ খদিয়া ডাঙৰীয়াই এটা কথা স্পষ্ট ভাষাত কৈ থৈ গৈছিল যে আপোনালোক সকলোৱে জানে অসম আজি ৰসাতলে গ'ল, অসম আজি ৰসাতলে গ'ল, আৰু এই অসমখন যদি কেতিয়াবা ৰসাতলে যায়, বা আজি যে অসমীয়া ভাষা নাইকিয়া হৈছে, আজি অসমীয়া কলা সংস্কৃতি নাইকিয়া হৈছে, আজি অসমীয়া জাতিটো যে বিপদত পৰি আছে নহয়, এই বিপদ কেৱল মাত্ৰ এই একাংশ জাতীয় সংগঠনৰ একাংশ নেতাৰ কাৰণে, যিয়ে নেকি নিজৰ স্থিতিত অটল থাকিব নোৱাৰে, যিয়ে নেকি নিজৰ স্থিতিত অটল থকাৰ সলনি তেওঁলোকে কোনোবা এটা জাতীয় বা কোনোবা এটা ৰাষ্ট্ৰীয় দলৰ কোনোবা এটা ৰাজনৈতিক নেতাসকলৰ আশে পাশে থাকি পকেটত সোমাই আঙুলিৰ মূৰত নাচি কেৱল মাত্ৰ সেই যিসকল ৰাজনৈতিক নেতা তেওঁলোকৰ মুনাফা আদায় কৰিবৰ কাৰণে তেখেতলোকৰ কথা বতৰাক দেৱবাণী হিচাপে গ্ৰহণ কৰি তেওঁলোকে কাম কাজ কৰি আছে। আৰু আমি যিসকল নতুন প্ৰজন্মৰ যুৱক, আমি যিবিলাক কথাবিলাক যিহেতু আমি অনুভৱ বা অনুধাৱন কৰিব পাৰোঁ, আমি কেতিয়াও কোনোদিন এই একাংশ স্বয়ম্ভূ নেতা তথা কোনোবা ৰাজনৈতিক নেতাৰ কথা বতৰাক আমি দেৱবাণী হিচাপে গ্ৰহণ কৰি সকলোবিলাক কথা চকু মুদি কাম কৰিব নোৱাৰোঁ। আমি এইটো কাৰণে এগেইনষ্ট কৰিব পাৰোঁ যে আমাৰ এতিয়াও বিবেক হেৰাই যোৱা নাই, আমাৰ এতিয়াও মন মগজু ঠিকে আছে, বিবেক আছে, সেইটো কাৰণে আমি কথাবিলাক অনুভৱ তথা অনুধাৱন কৰিব পাৰোঁ, আমি ৰিমাইণ্ড কৰিব পাৰোঁ। আৰু আমি এই ৰিমাইণ্ড কৰি অনুধাৱন কৰি এটা কথাই বুজি পাইছোঁ যে আজিৰ দিনত কোনেও আচলতে প্ৰকৃতাৰ্থত জাতীয়তাবাদ কৰা নাই, কোনেও জাতি ৰক্ষাৰ কাৰণে ওলাই অহা নাই, কোনেও জাতীয় সমাজ জীৱন, অসমৰ সমাজ জীৱনৰ কাৰণে, খিলঞ্জীয়া জনসাধাৰণৰ কাৰণে কাম কৰা নাই। যদি কৰিছে কেৱল মাত্ৰ নিজৰ পকেটৰ স্বাৰ্থত কৰিছে, নিজৰ লাইফষ্টাইল কটাবলৈ কৰিছে, কোনোবাই ডাঙৰ গাড়ীত ঘূৰিবলৈ কৰিছে, আচলতে নিজৰ লাইফষ্টাইলটোহে মেইনটেইন কৰি আছে নিজৰ সুবিধাৰ কাৰণে। লোহিত গগৈ ডাঙৰীয়াৰ লগতে ৰাজীৱ খদিয়া ডাঙৰীয়াই এইটো কথাও কৈছিলে যে এয়া জাতীয়তাবাদ নে সুবিধাবাদ। এয়া প্ৰকৃতাৰ্থত যদি মোৰ ভাষাত যদি মই ক'বলৈ যাওঁ, জাতীয়তাবাদৰ নাম লৈ সুবিধাবাদী দলৰ একোটা কাম কাজ বুলি মই ক'ম। যাৰ কাৰণে আজি ডেটত হয়তো বহুতে মোক প্ৰশ্ন কৰিব, তুমি নিজে যেতিয়া সংগঠন কৰি আছিলা তেতিয়া কি হৈছিলে? আৰে সেই কথাবিলাক গম পাওঁ বা সেই কথাবিলাক নিজে অনুভৱ কৰিছোঁ কাৰণেই আজি হয়তো কোনোবা নহয় কোনোবা এটা জাতীয় সংগঠনৰ লগত নাই, কোনোবা নহয় কোনোবা এটা বেলেগ জেগাত গৈ আজিও জড়িত হোৱা নাই। ইণ্ডিভিজুৱেলি কাম কৰি আছোঁ, নিজে যিখিনি পাৰোঁ সমাজৰ কাৰণে আগবঢ়াব পাৰোঁ সেইখিনি কাম কৰি আছোঁ। কাৰণ আমি প্ৰকৃতাৰ্থত কাম কৰা মানুহ, আমি প্ৰকৃতাৰ্থত জাতিক ভাল পোৱা মানুহ, প্ৰকৃতাৰ্থত অসমীয়া সমাজ জীৱন খিলঞ্জীয়া মানুহক ভাল পোৱা মানুহ। গতিকে ইয়াৰ পৰা এটা কথাই ক'ম, এই যে অসমৰ জনজাতি তথা জনগোষ্ঠীয় জনজাতিকৰণক লৈ যিখিনি ৰাজনীতি হ'ল, ইয়াৰ ক্ষেত্ৰত প্ৰথমতে মই দায়ী দিম জনগোষ্ঠীয় তথা জাতীয় সংগঠনৰ উচ্চপদস্থ নেতৃত্বক। কাৰণ যিসকল নেতৃত্বৰ তলত বা যিসকলে সৰু সুৰা এটা দায়িত্ব লৈ কাম কৰি আছে, সেইসকলে একো তাত কোনো ধৰণৰ তাত কথা ক'ব নোৱাৰেগৈ। তেওঁলোকে যিসকলে উচ্চপদস্থ নেতৃত্বত আছে তেওঁলোকে সকলোবিলাক গেম প্লেনিং কৰে, তেওঁলোকে সকলোবিলাক নীতি আদৰ্শ দেখুৱায়, তেওঁলোকে সকলোবিলাক কি দিয়ে, অৰ্ডাৰ দিয়ে, সেইমতে আমাৰ সৰু সুৰা যিবিলাক দায়িত্বত আছে সেইবিলাকে সেই কাম কাজবিলাক পালন কৰিব লগা হয়। এতিয়া কথাটো হ'ল যে অসমৰ মানুহক লৈ এই ৰাজনীতি কৰা বন্ধ কৰক, নহ'লে এই যে কিছুমান বা একাংশ জনজাতীয় সংগঠনৰ নেতৃত্ব বা জাতীয় সংগঠনৰ নেতৃত্ব তথা নেতাৰ কাৰণে তথা এই স্বয়ম্ভূ কোনোবা ৰাষ্ট্ৰীয় নেতা নাইবা কোনোবা এটা ৰাজনৈতিক দলৰ নেতাৰ পকেটত সোমাই আঙুলিৰ মূৰত নাচি থাকি যেতিয়া স্বয়ম্ভূ নেতাসকলে যেতিয়া জাতীয় জীৱনৰ কথা ক'বলৈ আহে, যেতিয়া অসমীয়া সমাজ জীৱনৰ কথা ক'বলৈ আহে, তেতিয়া আচলতে আমাৰ নিজকে লাজ লাগে যে আচলতে অসমখন বা জাতীয় জীৱন বা জাতীয় যিটো সত্তা বা জাতিৰ যিবিলাক দুখ গুণ সেইবিলাক আমি আচলতে কাৰ ওচৰত গৈ ক'ম, বা অসমীয়া জনসাধাৰণে থলুৱা সাধাৰণ ৰাইজে তেওঁলোকৰ দুখ মৰ্মবিলাক আহি কাৰ আগত তেখেতলোকে ক'ব পাৰিব? আজি আপোনালোকে চাওক, বৰ্তমান সময়ত যদি মই এটা কথা স্পষ্ট ৰূপত কওঁ, মই নিজে এটা সংগঠন কৰা ল'ৰা, তথাপিতো মই এইটো কথা কৈছোঁ যে আজি
যদি অসমীয়া ভাষা শেষ হৈছে, জাতি কলা সংস্কৃতি যদি সকলো শেষ হৈছে, যদি অসমখন কেতিয়াবা ধ্বংস হয়, কেৱল মাত্ৰ একাংশ স্বয়ম্ভূ নেতাৰ কাৰণে হ'ব। যিখিনিয়ে প্ৰকৃতাৰ্থত কাম কৰি আছে মই সেইখিনি কথা ক'বলৈ যোৱা নাই, কিন্তু যিখিনি মানুহে স্বয়ম্ভূ হিচাপে কাম কৰি আছে, জাতিৰ নাম লৈ নিজৰ বেকগ্ৰাউণ্ড বনাই আছে, জাতিৰ নাম লৈ নিজৰ পকেট গৰম কৰিছে, জাতিৰ নাম লৈ নিজৰ সুবিধা মুনাফা লৈ আছে, সেইসকল মানুহৰ কাৰণে আমাৰ জাতিটো শেষ হৈ যাব। সেইসকল মানুহৰ কাৰণে আমি খিলঞ্জীয়া মানুহবিলাক বন্ধকত যাব লাগিব। সেইসকল মানুহৰ কাৰণে আমি সকলোৱে কাৰোবাৰ নহয় কাৰোবাৰ ওচৰত শিৰণত হৈ আমি মূৰ তল কৰি আঁঠু কাঢ়ি জীয়াই থাকিব লাগিব আমাৰ জন্মভূমি এখন অসমত। গতিকে সেই বিষয় বস্তুটো আমি নিবিচাৰোঁ, সেইকাৰণে আজি এই কথাকেইটা কৈছোঁ। আৰু অসমৰ জাতীয় সংগঠনৰ উচ্চপদস্থ নেতৃত্বক মই ইয়াৰ পৰা এটা কথা ক'ব বিচাৰিছোঁ, তথা জনগোষ্ঠীয় নেতাসকলক এটা কথা ক'ব বিচাৰিছোঁ, হাতযোৰ কৰি কৈছোঁ যে আপোনালোকে এই যে জাতিৰ দালালগিৰিটো যে কৰি আছে, এই দালালগিৰি কৰা বন্ধ কৰক। যদি প্ৰকৃতাৰ্থত আপোনালোকে কাম কৰিম বুলি ভাবিছে, ৰাইজৰ কাৰণে কাম কৰক। অসমীয়া জাতি মাতি ভেটিৰ নাম লৈ যেনেদৰে একাংশ নেতা মন্ত্ৰীয়ে আজি যেনেদৰে এটা সময়ৰ নেতা, জাতীয় সংগঠনৰ নেতা গৈ আজি এটা ডাঙৰ ডাঙৰ ৰাজনৈতিক ঠাইত গৈ তেওঁলোকে নিজৰ খোপনি পুতিছে কৰি, তেওঁলোকে যেনেদৰে অসমীয়া মানুহৰ দুখ মৰ্মবিলাক বুজি নোপোৱা হৈ গ'ল, ঠিক তেনেধৰণৰ যাতে এটা আদৰ্শ পুনৰবাৰ আমি দেখিবলৈ নাপাওঁ, এই কথাটো আপোনালোকে মনত ৰাখিব। কাৰণ আমাৰ মনত খুব আছে, অসমীয়া জনসাধাৰণে বাৰে বাৰে ৰাজপথলৈ ওলাই যায় আপোনালোকৰ উচতনিত গৈ অসম আন্দোলনত 855 জন ল'ৰা শ্বহীদ হ'বলগীয়া হ'ল, কিমান ঘূণীয়া হ'ল তাৰ হিচাপেই নাই। আপোনালোকৰ উচতনিত কা আন্দোলনৰ সময়ত গৈ 5 জন ল'ৰা শ্বহীদ হ'ল, কিমান ঘূণীয়া হ'ল তাৰ হিচাপ নাই। কিন্তু আজিলৈকে যিকেইজন মানুহে উচতনি দিছিলে, সেই মানুহকেইজনৰ যে কিবা এটা হৈছে, পিঠিত এটা কোব পৰিছে, আপোনালোকে শুনিছেনে ৰাইজ? জনসাধাৰণক মই সুধিব বিচাৰিছোঁ। যিসকলে উচতনি দিয়ে সেইসকলে AC ৰুমত বহি ধুনীয়াকৈ কাগজ লিখি দুটা ফোন কৰি নেতৃত্ব কেনেকৈ দিব লাগে, কেনেকৈ অৰ্ডাৰ দিব লাগে সেইটোহে জানে। কিন্তু আপুনি মই আমি সকলোৱে সেই ডাঙৰ ডাঙৰ নেতাসকলৰ উচতনিত পৰি ৰাজপথলৈ ওলাই গৈ আজি আমাৰ ল'ৰা হেৰাইছে, আমাৰ ল'ৰাই জয় অসম বুলি কৈ বুকুত গুলি খাই দিছে। ঠিক তেনেদৰে আমিবিলাক বা আমাৰ জনসাধাৰণ, আমাৰ খিলঞ্জীয়া মানুহবিলাক যাতে বাৰে বাৰে তেনেকুৱা নহওক, তাৰ কাৰণে আমি কথাখিনি কৈ আছোঁ। অসমখন যাতে শেষ হৈ নাযাওক, তাৰ কাৰণে আমি কথাবিলাক কৈ আছোঁ। গতিকে এটা কাটৰ আহ্বান জনাইছোঁ যে অসমৰ বিভিন্ন জাতীয় সংগঠনৰ একাংশ নেতা, কিছুমান জনগোষ্ঠীয় নেতাসকলৰ ভিতৰত একাংশ নেতা, আপোনালোক যিসকলে স্বয়ম্ভূ হিচাপে কাম কৰি আছে, আপোনালোকে স্বয়ম্ভূ হিচাপে কাম কৰা বন্ধ কৰক আৰু প্ৰকৃতাৰ্থত জাতীয় জীৱনৰ কাম কৰক। তেতিয়াহ'লে আপোনালোকক অসমৰ ৰাইজে সকলোৱে আদৰি ল'ব। কিন্তু আজি সকলোৱে বাৰে বাৰে আহে, বাৰে বাৰে বিশ্বাসঘাতক কৰে। আজি অসমৰ ৰাইজে কাক বিশ্বাসত ল'ব? কাকো বিশ্বাসত ল'ব নোৱাৰা অৱস্থা হৈছে। গতিকে আপোনালোকেতো কমচে কম অসমৰ ৰাইজৰ দুখ বেদনা বুজক। আপোনালোকেতো কমচে কম সেই জনসাধাৰণে কেনেকৈ আছে তেওঁলোকৰ দুখ বেদনাবিলাক বুজি পাওক, তেখেতলোকৰহে কাম কৰক। কোনো ৰাজনৈতিক নেতাৰ পকেটত থাকি আঙুলিৰ মূৰত কাম কৰি নিজৰ পকেটৰ স্বাৰ্থত কাম নকৰিব। আৰু যদি কৰে আপোনালোকে ডাইৰেক্টলি গৈ জইন কৰি লওক। বোলে আজি আমুকটো দলৰ হৈ আপুনি স্বয়ম্ভূ হৈ কাম কৰি আছে, নালাগে আপুনি স্বয়ম্ভূ হৈ কাম কৰিব। আপুনি নিজে গৈ সেই দলটোৰ লগত জড়িত হৈ ডাইৰেক্টলি কাম কৰক। আপোনালোকৰ লেখীয়া নেতাৰ আমাৰ প্ৰয়োজন নাই, জনসাধাৰণে নিবিচাৰে আপোনালোকৰ লেখীয়া নেতা। যদি আপুনি স্বয়ম্ভূ বুলি নিজকে ভাবিছে, মই বোলে স্বয়ম্ভূ হৈ কাম কৰি আছোঁ, আপুনি যদি নিজকে অনুধাৱন কৰিব পাৰিছে, যাওক আপুনি সেইটো ৰাজনৈতিক দলত গৈ কাম কৰক। ইয়াত জাতীয় জীৱনৰ কাৰণে কাম কৰা, প্ৰকৃতাৰ্থত জাতীয়তাবাদ কৰা বহুত মানুহ আছে, তেওঁলোকে জাতিৰ কাৰণে কাম কৰিব। ধন্যবাদ। এই কথাখিনি কোৱাৰ কাৰণে বহুতে বেয়া পাব, বহুতে কমেণ্ট বক্সত ক'ব, বহুতে কিবা কিবি ক'ব। আই ডোণ্ট কেয়াৰ। যিখিনি সঁচা কথা সেইখিনি কথাহে কৈছোঁ। ধন্যবাদ। জয় আই অসম।